Hey guys, welcome back to my another video. কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আটাৰে ভাল। এয়া ভিডিঅ'টি হৈছে মই বিয়া হৈ যোৱাৰ পিছদিনাখন। এই ভিডিঅ'টি বহুত আগতে কেপচাৰ কৰি ৰখা বাৰু আজি এয়া আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ কাৰণে লৈছোঁহি। দিনাখন খুবেই বহুত বতৰ ডাৱৰীয়া হৈ আছিলে। লগতে আমি বৰষুণ এৰা ঠিক মুহূৰ্তৰ পিছত আমি এঠাইলৈ যাবলৈ কাৰণে ওলাই আহিছোঁ দুই নাগ শংকৰ মন্দিৰ বুলিকে জনাজাত সেই মন্দিৰটো বাৰু আমি অলমষ্ট পাইছোঁহি। ইফালে চাকি ধূপ বন্তি কিবা কিবি ল'বলৈহি সোমাইছোঁ আৰু ভিতৰলৈ সোমাই যাই আছোঁহি বৰ্তমান এতিয়া। ভিতৰ ভাগ সোমাই পেলি দেখিলোঁ সঁচাকৈ খুবেই বহুতে ধুনীয়া মন্দিৰডোখৰ। চাৰিওফালে সেউজীয়া সেউজীয়া গছ গছনিৰে আৱৰি ভৰা। তাতে আমি দৰ্শন কৰি লৈ মেলি অলপমান ফটো চটো উঠিলোঁহি আৰু ইফালে আপোনালোকক দেখুৱাই দিছোঁ চাৰিও চাইডে সেউজীয়াৰে ভৰা আৰু ইফালে মেইন মন্দিৰটো আৰু ইফালে অলপমান আপোনালোকক দেখুৱাই দিছোঁহি চাওক বাৰু। এতিয়া আমি হাতত শুকান মাছ কেইটামান লৈ পেলাই কাছ আছে সেই পাৰে আমি এতিয়া কাছবিলাকক দানা দিবলৈ কাৰণে গৈছোঁহি। এয়া পুখুৰীটো তাত বহু হাজাৰ মানটা আছে বুলি ক'ব লাগিব আৰু বহুত কেইটা আছে তাতে পোৱালি কাছ। লগতে ইফালে পিছৰ ভাগ মন্দিৰটো অলপমান দেখুৱাই দিছোঁহি আপোনালোকক আৰু মই ইফালে কাছ বিচাৰি আছোঁ ক'ত আছে ক'ত নাই বাৰু। সেইবোৰ দেখিছে আপোনালোকে কাছ আৰু এতিয়া ইমান কৈ নাথাকোঁ আৰু এটা কৈ দিওঁ। শুকান মাছ সিহঁতৰ খাদ্য হয়, আপোনালোকে ফল মূলো দিব পাৰে। আমি শুকান মাছ কেইটামানকৈ দিলোঁ বাৰু। এতিয়া আপোনালোকে উপভোগ কৰক মন্দিৰডোখৰ। আপোনালোকক ধুনীয়াকৈ চাৰিও চাইডৰ পৰা দেখুৱাই দিছোঁহি। ফাইনেলি ঘৰত আহি লৈ মেলি ফ্ৰেছ হৈ অলপমান আম খাবলৈ লৈছিলোঁ আৰু গৰম খুবেই বহুত বেয়া গৰম দিছে দেই দিনত। আৰু ইভিনিং টাইম ইফালে মাহঁতে চিৰা খুন্দি আছে তাৰে অলপমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বাৰু। আজিলৈ আহিছোঁ, লগ পাম আকৌ এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই আৰু কেনেকুৱা পালে জনাব শেষত কমেণ্ট ছেকশ্যনত আৰু ট্ৰাই কৰিম মই আপোনালোকৰ কাৰণে এটি ফুল ভিডিঅ' লৈ আনিবৰ কাৰণে। আজিলৈ আহিছোঁ, বাই বাই।